West Karbi Anglong Adang Pia Parman Kedam Tang Jakong ni Pai Isiar ni Kheroni Auditorium Hall along Lo aphuthak isi Thedung cheroktok amai padopon. Ada Porpai Troxima Lompen Kapadopon Bangso Lo aphuthak cheroktok amai along Hamren Executive Magistrates Mehboob Hasin Alamgir Laskar West Karbi Anglong SP Indranil Barua Additional SP Far Ahmad Borbhuya Zirikindeng SBI Branch Manager Devan SN Jemmi AEE Asep Kheroni Debasis 1000 Thana Committee Mepu Dines Royatum Chetong Dun Si Me Chetong Dun Cheroktok Amelong Jasimet Non-Det Piadang Along Bang Solo Skelar Pon Along CRPC Podim BNSS Mate Bharatiya Nagarik Suraksha Sanhita IPC Podim BNS Mate Bharatiya Naya Sanhita Pusti Pinipen Chengpon Po Pusti Thanpon Aprang pen kedo bom IPC dhara po bangke do anta chelar SC nonakimi aron alongke penang kaprek thekpon longlo lapen anparta pini pen register pon an akesa bangke prabjin pen kangsai pajut erji kangsai arni ki ongnai sita ni truck sirkep anke kangsai pajut ponangji মই আমাৰ পুলিচ এডমিনিষ্ট্ৰেশ্যনক মই ধন্যবাদ জ্ঞাপন কৰিম তেখেতে আমাক ইয়াতে ইনভাইট কৰিলে এণ্ড তাতে মই ইমানখিনি ক'ম যে আমাৰ আজি যোনটো এটা বহুত লেণ্ডমাৰ্ক ডে হয় যিহেতু আমি কলনাইজেশ্যন পিৰিয়ড যোনটো আছিলে তাৰ পিছত বাহিৰত আহি আছোঁ লাহে লাহে এইটো ছিষ্টেমেটিক চেঞ্জ আমি লাহে লাহে আনি আছোঁ তাৰ ওপৰত আৰু বহুতখিনি প্ৰভিজনছ আহিছে যোনটো আপোনাৰ বহুত চিটিজেন ফ্ৰেণ্ডলি হয় চিটিজেন চেণ্ট্ৰিকো হয় এণ্ড অলছ' চিটিজেন অৰিয়েণ্টেডো হয় চ' সেইকাৰণে মই ৰাজ্যকে ক'ম যে আপোনালোকে যাতে নতুন আইনটো ভালকৈ পঢ়ে বিকজ পঢ়িলে আপোনালোকে গম পাব যে কি কি নতুন বস্তু আহিছে আৰু আপুনি যেতিয়া আপোনালোকে আইনটো জানিব তেতিয়া আপোনালোকে আইনটো আপোনালোকৰ যদি কিবা বেয়া কাম হয় বা কিবা হ'ব যদি আপোনালোকৰ হৈ থাকে তেনে আপোনালোকে এইটো এগেইনষ্টত আপোনালোকে ভইচটো ৰেইজ কৰিব পাৰিব বহুত টাইম আমি এনেকুৱা দেখিছোঁ যে আমাৰ লগত কিবা এটা মিছচিভ হয় বাট ডিউ টু লেক অফ নলেজ ইগনৰেঞ্চ অন আৱাৰ পাৰ্ট we don't know that we are আমাৰ লগত আমাৰ এক্সপ্ল'টেশ্যন হৈছে so সেইকাৰণে I would like to request to the media I would like to request all our listeners that আপোনালোকে যেতিয়া আইনটো পঢ়ে আৰু নিজৰ মাজত ডিছকাশ্যন কৰে আপোনালোকৰ যেতিয়া ডিছকাশ্যন কৰিব এটা ফ্ৰুটফুল এটা আপুনি গম পাব যে কি ইয়াতে ভাল আহিছে বা কিবা যদি বেয়া হয় যে আপোনালোকৰ চিভিল ছ'চাইটি হওক বা আমাৰ নৰ্মেল ৰাইজ হওক আপোনালোকৰ অপিনিয়নটো বহুত বেছি মেটাৰ কৰে এণ্ড আমাৰ যোনটো আমাৰ প্লেচমেণ্টৰ এটা পাৰ্ট হয় আমাৰ আপোনালোকৰ সহযোগ আপোনালোকৰ সহায়টো বহুত বেছি ইম্পৰ্টেণ্ট হয় সেইকাৰণে আৰু এগেইন চে দ্য ছেইম থিং যাতে আপোনালোকে বস্তু পঢ়িব এণ্ড আমাক যাতে সহায় কৰে এই বস্তু যাতে অলপ চিমলেছ যাতে সেইটো যাতে ইমপ্লিমেণ্ট Kopine kisung punoi mate huni kanti ke pho punoi konat adimsi ke phoma halabangso a police station alongsi lamhoi pidam vek nangji po lam avi nahok le lamhoi pidam ta chok lapen anparta lamhoi ki pijia phan abangke nangli methang dam teng ai nangni email whatsapp pen le kes pita chok puta thanpon setame mail whatsapp pen lamhoi pidera phi nithom angbong redact chi pidam vek nangji jongsi redact chi pidam de polote lamhoi ki pi abangke register te puta sp hin pen thanpon নহয় এইটো থানাই হৈছে আমি খেৰনিত চেণ্ট্ৰেলি কৰিছোঁ ইয়াত আচলতে আমাৰ জাজ ছাৰহঁত অহা কথা আছিল ডিচি মেডাম অহা কথা আছিল কিন্তু আনফৰ্চুনেটলি বেলেগ কামৰ কাৰণে আহিব নোৱাৰিলে কিন্তু আমি ভাবিছোঁ খেৰনিত আমি চেণ্ট্ৰেলি আমি যিহেতু চবকে মাতিছিলোঁ চেণ্ট্ৰেলি ত' ইয়াত তেনেকৈ পাতা প্লেন কৰিলোঁ মানে তেতিয়া ন্যায়টো টাইমমতে পাব তাৰপিছত আপোনাৰ ট্ৰায়েলটো ফেয়াৰ হ'ব তাৰপিছত আপোনাৰ যোনটো কমপ্লেইনেণ্ট আছে কমপ্লেইনেণ্টে গম পাই থাকিব যে তেওঁৰ কেছটো কি হৈছে কাৰণ এটা মেণ্ডিটৰী প্ৰভিজন আছে যে 90 ডেইজৰ ভিতৰত তেওঁক জনাবই লাগে তেওঁৰ কেছটো কি হৈছে এই চবৰে সুবিধা হ'ব ইয়াত এতিয়া আপোনাৰ নতুন ক্ৰাইম বাঢ়িছে নতুন বেলেগ ষ্টাইলৰ ক্ৰাইম হৈছে যিসব আগৰ IPCয়ে কাভাৰ কৰা নাছিল সেইসব ক্ৰাইম এতিয়া ইয়াত ইনক্লুড কৰা গৈছে যেনেকৈ চাইবাৰ অফেন্স আছে এতিয়া স্নেচিং আছে বেলেগ ধৰণৰ অফেন্স আছে তো এই অফেন্সক এতিয়া আহি গৈছে আৰু বহুত এনেকুৱা মানে আগৰ ছেকশ্যনছ আছিল যোন সব মানে এতিয়া প্ৰযোজ্য নহয় সেইসব ডিলিট কৰিছে অভাৰঅল এই নতুন আইনখন মানে ন্যায় কেন্দ্ৰিক বনায়
Komania bang po panjong si court pen summons ki pali jia phan sitami nangli WhatsApp along pen nang lorong tahai. Bang solong jong si double right click sign doloti lake summons alu le at lo pusi hokpon puputa phan. News report KTV News.